কি হ'ল ছাৰ? অটোত অলপ লাগেজ পঠিয়াই দিছিলে এতিয়া অটোখনো নাই অটোৱালাও নাই লাগেজখিনিও নাই চুৰ কৰিছে? সেইটোৱে হৈছে এতিয়া মই কি কৰোঁ হাম হে না কিমান বাঘা বাঘা চুৰ আমি এই দুখন হাতে ছাৰ কেছটো ৰেজিষ্টাৰ কৰি দিওঁ ছাৰ মই এওঁক ল'লো মানে কেছটোৱে ল'লো আৰু কাম হে Sit down. থেংক ইউ Welcome. ভালে আছা চিনি পাওঁ নাপাওঁ সেইকাৰণে সুধিছো ৰাকেশে চিঙু চিঙুকে থকা পাহৰ খবৰ লওঁ ই আমাৰ ইয়াতে থাকে কেণ্টিনখন চাই মই ছাৰ ৰুমলৈ যাওঁ নেকি ৰ'বা কেছটো ৰেজিষ্টাৰ কৰি লওঁ নামটো কি উষা উপাধ্যায় উষা কি ৰোমেণ্টিক নাম উষা উষা বুলি ক'লেই অনিৰুদ্ধলৈ মনত পৰি যায় প্ৰেমৰ কি সুন্দৰ আখ্যান মই ছাৰ ৰুমলৈকে যাওঁ নেকি কিয় ইয়াত কিবা আনিজি ফিল কৰিছা নেকি নাই তুমি টেনশ্যন নল'বা আমাৰ থানাখন অকণমান বেলেগ ইয়াতে মানে মেইন চুইচটো মই অন মানে থানা অন মই অফ মানে থানা অফ এনিৱেজ হোৱাট দ্য মেটাৰ অফ ইয়াৰ্ছ ডেট দ্য মিচিং অফ লাগেজ ইন এন অটো বুজা নাই অ'কে অটোত লাগেজখিনি নাইকিয়া হৈ যোৱাটো মই সুধিছোঁ একচুৱেলি মোৰ কাম এটা থকাৰ কাৰণে মোৰ লাগেজখিনি অটো এখনত পঠাইছিলোঁ সি এতিয়া মোৰ লাগেজটো লৈ পলাল টেনশ্যন নল'বা মাটি ফালি উলিয়াম হাৰাম এনিৱে তুমি কোন কলেজত পঢ়ি আছা মানে মই জব কৰোঁ আচ্ছা কোন কোম্পানী পুলিচ ডিপাৰ্টমেণ্টৰ ASI আপোনালোকৰ ইয়ালৈ মই ট্ৰান্সফাৰ হৈ আহিছোঁ